হেল্ল' বৈকুণ্ঠ ক'ত থাকিবি ঘৰতে আছো শুই আছো কেনি হাই স্কুল ছুটি দিব তাততো আকৌ কি কানেকশ্যন আছে মূৰ্খ অকলে অকলে যাবলৈ মন নাই যাম অঁ হ'ব দে মাক কেনেকে পতাও এতিয়া কি হল কিয় খেদি আহিছে নেকি ইমান উপানি ধৰে চিনি এ হেৰি আমাৰ ঘৰত চাহ খাবলৈ চেনি নাই ন চিনি নাই তাৰপৰা কি হ'ল আপুনি পইচাটো দিয়ক মই 2 মিনিটত গৈ 2 ঘণ্টা ভিতৰত ঘূৰি আহিমগৈ অঁ 2 মিনিটত গৈ 2 ঘণ্টাৰ ভিতৰত ঘূৰি আহিবি চেনি আনিব লাগে চেনিকণ নবহা আৰু নাই হেৰি বোলে অকণমান কাম এটা আছে মানে অংকুৰ বৰুৱা মোৰ আমাৰ লগৰকেইটা মানে হেৰি হাইস্কুলৰ চব ভ্ৰমণটোতে বহি পিনি হাইস্কুলৰ বগা ছোৱালী কি হ'ল কি ছোৱালীৰ কথা লৈছ এই বাদ দিয়ক আপুনি বাদ দিয়ক আপুনি পইচাটো দিয়ক মই পকে চেনি লৈ আনিম অঁ যা মোৰ বেগতে আছে 50 টকা এটা লৈ যা পাপাই এনেও চেনি নহ'লে চাহ খাই বেয়া পাই যা লৈ যা বা ফেচবুক বেলেগ দৃশ্য বগী বগী ছোৱালীৰ পাবলৈ মহিমা যাবলৈ মন যায় বান্ধৈ ঐ চুটবুট কৰি 20 টাইট হৈ পুৰণা চিনেমাৰ হিৰোটোৰ কতে ক'ত যাও তই কি বুজিবি কৰ পানী কলে যায় যা তহঁতৰে দিন আৰু হ'ব দে তই ফেচবুকত কেনে লাগি থাক তেনেকুৱাতে পলোৱাই ভাল এখন চালা বেটাৰী ডাউন ঐ মাজনী কি হ'ল বাইকখন ঠেলিলে না 10 টকা দিম 500 টকা লাগিব ঐ পাগল হৈছ নেকি লোকেল কম্পুটো মই বহুত বাৰ চালো 20 টকা দিম বুলি নেভাবিবি 10 টকাই দিম আনা ঠেলি দেহি আনা বে ওয়ান জেকেট লিবি রে মনে নুঠে আই বাড়ি দিয়াছ র এ তুই ইমান দে হানাই Mana gini? Mana bukan lo? Bangkok. Nah, dia apa itu? Zerke zat kata lakai dia, roh. Ayo. Laga. ইমান দে কৈছে হাইস্কুলৰ ৰঙানীলা পখিলা পলাবই এতিয়া বে তাকে কিটা বাইক লৈ আহিম বুলি কয় এতিয়া লৈ আহিব না মক্কেল কেটা চলা হে ব্ৰো চিনি পাইছা কেলে এনাকনি ভাৰত পুলিচৰ মান একেলগতে খোৱা নাই হলে জানো হে সালা ফকতিয়া ডায়লগ মাৰি বলাই আহিছে টিকটক মইও বহুত চালো দে হ'ব দে বহিবি ইয়াত বহিবি পাগল এখন খুলি লৈ যাব নোৱাৰিলি মই নুসুমাম নেকি হে একদম মানে ফালটো নাম্বাৰ 1 কৈ দিও দে তই কি চানা বে হেতি কি ফাল দিব এ নিজে মেলি যা ক'ব লাগে ই পাগলে বে ই ফালটো বে চানা এনেকুৱাই কি কবি উপায় নাই পাগলা কথাটো পাগলে আছে মানে কিমান দেৰি হ'ল কচোন এই 10-15 মিনিট মানুহ মানে তহঁতি ইমান দেৰি কৰিছ না সেইকাৰণে ক'বই লাগিব হয় নাই তুই গম পাইছ নহয় ধান্দা কি এতিয়া ছুটি দিবহে আকৌ ৰঙানীলা পখিলা আহিবহে থ সেইবিলাক চোৱা ধান্দাই নাই মোৰ বে ধান্দা নাই গম পাওঁ নহয় তই কিমান ধোৱা তুলসী পাত আমি এনেকুৱাই আৰু ন কি চলি যাব দে এতিয়া আকৌ ৰখি আছো গম পাইছা নে? পাগল কৰোঁ বাদ দেচোন তই ইমান কেলে দেৰি কৰিবি
কি বুজিবি তই কিমান মেনেজ কৰিব লগা আছে মাক পতাইছি দাদাক পতাইছি ভণ্টিক পতাইছি বাদেতো মেনেজৰ কথা আমি জানো নহয় হয় নাই ঠিকে কৈছ হ'ব দে তহঁততে সঁচা আৰু কিমান মেনেজ কৰিব লগা আছে মইহে গম পাইছো ঘুমাই ঘুমাই দেই ঐ স্কুল ছুটি হ'ল বে মাল চা না কি মজা মজা ডাঙৰ হলি ন আগে চাই লহি না তোৰ মাক লগাব দে হ'ব দে মোক ক'ব নালাগে নহয় তই কিমান ধোৱা তুলসী পাত গম পাৱ নহয় তুই এতিয়া ফোনটো বাজেচোন ভেন 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 কাটিবলৈ টাইম নাপাবি কৈছিলি নহয় দেখিলি দেখিলি মই কৈছিলো তো ভালেই নেকি হেল্ল' হেৰিটোলে চা দেৱ শিশু ব্ৰেক মাৰ কোনো এইটা কোনে মাতিলে বে কি মাল বে তোৰ হ'ব লগা হখিনি তেনেকৈ ক'ব নাপায় দেই মাক কচম কি মাল বে কি কৈছ তহঁতি ক'ত গৈছিলি পিছে আলহী আমাৰ মামা জীয়েক হাই কি খবৰ খবৰ আমাকে সুধিছানে আমাৰ খবৰ ভালেই আৰু আছো আৰু যেনে তেনে পিছে কথাই পাতি পিনে বহাবলৈ নিবি আহা বহিবা তোমালোক বহাচোন দেই ইমান মজা মালটো এৰি থৈ পেলাই কম নহয় মই আনা তই ভুলতো চকু নিদিবি আকৌ কি কথা কওঁ মই সেইটো পতাম বুলি ভাবিছো প্ৰতিভা যেনে তেনেকে বুলি এইটো এৰি নাম প্লিজ এইটো মই চিৰিয়াছলি ল'ম মানে গমছো নাই তোৰ আছে দেখোন কৈছো নহয় এইটো চিৰিয়াছলি ল'ম মই মই চাই মই পতাম বুলি ভাবিছো একদম প্লিজ আৰু তই এৰি দে নাই হ'ব দে দোষ বুলি এৰি দিছো আৰু কি কথা বাচ্চা তহঁতি क्या बोलता है जाने सुने चुरा लेगा रानी তুমি লগা প্ৰতিটো আবেলি তুমি লগা প্ৰতিটো ধেমালি বুজানো বুজা এটি প্ৰেমৰে ৰাগিৰি সাধু 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 লগা প্ৰতিটো কাহিনী সুৰ তুমি আকা কি হ'ল বে জানো তোৰ ভাগৰ মাল ছেকেণ্ড হেণ্ড যেন লাগিছে দেই তেনেকে নকবি বে মনটোত লাগি যায় বে কি ঠিক হ'ব পাৰে আজিকালি ছোৱালী ধৰিব নোৱাৰো গম পাইছ নাই ক্লাছ 9ত পোৱা মাত্ৰকে ধ্বংস জানো ভাই কি কৈ আছ তই অ প্ৰতিভা
দেখিলা আছোন পৰককে কি হ'ল অ বৰাই পিনে বাপক মাতিলে যে তাকে যা তোৰ ৰেডি তই ৰ আমি যা নাছে কি হ'ল এই কিবা কয় বোলে বলা হয় ফেলা পাহংগে পৰককে ব'লা তেতিয়াহ'লে বলা কৈছো এনেকুৱা হ'লে কিন্তু তেল নাথাকিলে চলাম আৰু দেই কি হ'লহে নামি দিলা যে মানে মোৰ বয়ফ্ৰেণ্ডটো এখন গাঁৱৰে গাৰ্লফ্ৰেণ্ড বুলি কয় অ সি অকলে অকলে যাবলৈ বেয়া পাইছিলে সেইটো কাৰণে মোক মাতিছিলে ঐ মই ধ্বংস হ'ম থেংক ইউ দেই মোক অনাৰ বাবে সি আহি আছে হাই ঐ ইয়ে মোক আনিছিলে অ হয় নেকি ঠিক আছে তোমালোক যাবা তেতিয়া মই যাওঁ কসম দে এই কি হ'ল তোৰ নকবি আৰু তই যিটো কৈছিলি সেইটোৱে হ'ল কি হ'ল তই যিটো কৈছিলি চিকেন হেন এ মজা হ'ব দে তোৰ আগতে ঠিক আছে আগৰটোকে ঠিক আছে দে তোৰ মাল মানে সঁচাকে ছেকেণ্ড হেণ্ড ওলালে বাদ দে তোৰ আগতে ঠিক আছে আগতে ঠিক আছিলে নাই বাৰু ইয়াৰ আমি কৈছিলো নহয় ন নুশুনে আমাৰ কথা আমাৰ কথা নুশুনে এ ছোৱালী ভুৱে গোটেই ভুৱে তেনেকুৱা ঐ ছোৱালীখিনিকে নকবি দেই মই গম পাওঁ হ'লে তাই ভুগা আছে বুলি কি তই গম পাৱ তেতিয়াহ'লে আগতে ক'ব নোৱাৰিলি কেলে তই বেয়া পাই দেখি মই কোৱা নাছিলো গতিকে গম পালি নহয় অচিন কথাৰ থোৱাও নলগাবি চাহ চকুৱে চকুৱে চাহ একচন ঐ ক'ৰবাত আছে ছাৰ হৈ যাব দে বগী বগী ছোৱালীৰ পাবলৈ মোহনা এই দাও আবে এইকেইটা ইমান দেৰি কৰিছে 2টা বাজি পাৰ হ'ল হাইস্কুলৰ ৰঙালীগা নীলা পৰীক্ষা আৰু অলপ ওচৰলৈ চাবা চকু এনেকে পিক পাক কৰি নাথাকিবা নাই মা কৰি থাকা আৰু চোৱা একো নাচাই থাকা আৰু অলপ ওচৰ চাবাচোন আৰু নালাগে একো নহয় পেলাই দে না ধেৰ পেলা না কি পেলা না তই কাণত পেলাই দিয়া কাণত চকু মুদি দিয়া মুদি দিয়া তুমি দুইটাই মুদি দিয়া চকু মুদি আহো তুমি চকুৱে চকুৱে হ'ব দে নালাগে চকু মুদিবই লাগিব নহ'ব এই নিদিওঁ নহ'লে মই ডাইৰেক্ট মাক কসম কি মাৰ বে ঐ তই ৰিয়েলটো ক মই ফানিটো কৈছো ভিডিঅ' হৈ আছে চাই দে না তহঁতি আহি যা চকুলে চা চকুলে
একদম প্ৰভাজনী নিচিনা য'তে সোমাই আছে যে একদম আপোনাক দেখিব পৰা নাই